আজি মই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। হয়তো যিটো বস্তু আপোনালোকৰ বাবে বহুত জৰুৰী। আপুনি বাৰু বহুত কষ্ট কৰিও পৰীক্ষাবিলাকত বহি বিফল হৈছে নেকি? আপুনি বাৰু এইবাৰ আহি থকা 22টা পদত পৰীক্ষা দি সফল হ'ব বিচাৰিছে নেকি? বা আপুনি পুলিচৰ কাৰণে বা তেনেকুৱা লাইনত দৌৰি পিনে বাৰে প্ৰতি বিফল হৈছে নেকি? বা আপোনালোকে প্ৰেক্টিছত সফল হৈছে কিন্তু তাত গৈ ফাইনেলি বিফল হৈ ঘূৰি আহিছে নেকি? বা বহুত বেছি আপুনি পৰীক্ষা ভালকৈ দি আহিছে কিন্তু ফাইনেলত আহি কেনে ফেইল কৰিছে নেকি? বা আপুনি এক্সামত পাছ কৰি পিছত ভাইভাত ফেইল কৰিছে নেকি? এই সকলোবোৰ সমস্যা সমাধান লৈ মই কৰবী আহি আছোঁ আজি আপোনালোকৰ ওচৰলৈ। আজি মই বহুত ধুনীয়া টিপছ এটা আপোনালোকক দিবলৈ ওলাইছোঁ। এই সকলো সমস্যা সমাধানৰ উপায় মই পাই গৈছোঁ। গতিকে ভাবিলোঁ অকল ময়ে অৱলম্বন নকৰোঁ আৰু আপোনালোককো এই সুবিধাকণ দিওঁ। গতিকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে। আপুনি পঢ়িছে, হয় বহুত পঢ়িছে, কিন্তু আপোনাৰ গ্ৰহৰ দোষ, কালৰ দোষ এইবোৰ সকলো থাকিব পাৰে। এই সকলো চোৱাই চিতাই লৈ কি চাই আছে? কিয় এইবোৰ ভিডিঅ' চাই সময় নষ্ট কৰি আছে? ভালকৈ পঢ়ককৈ যাওক, অভ্যাস কৰককৈ যাওক। এইবোৰ কথা ভাবি মাথা মাৰি থাকি লাভ নাই। যাওক পঢ়ককৈ, পঢ়িলেই আপোনালোকে সফল হ'ব।